ফ্ৰেণ্ডছ, নৰ্থ ইষ্ট ট্ৰেভেল এণ্ড ফুড ব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি বিগিনাৰ্ছসকলৰ বাবে কিছুমান টিপছ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই আমাক সঁহাৰি জনাব। চাইকেল চলোৱাৰ আৰম্ভণিতে আপোনালোকক মই ফাৰ্ষ্ট টিপছটো দিব ওলাইছোঁ। আমাৰ প্ৰথম টিপছটো হৈছে আপোনালোকে সদায় চাইকেল চলোৱাৰ আগতে আপোনালোকে ছিটটো আপোনাৰ জোখত মেইনটেইন কৰি ল'ব, যিটোৰ ফলত আপোনালোকে চাইকেল চলাবলৈ সুবিধা পাব। আপোনালোকক মই 2 নম্বৰ টিপছটো দিবলৈ ওলাইছোঁ বিগিনাৰ্ছসকলৰ বাবে। বিগিনাৰ্ছসকলে চাইকেলখন চলাওঁতে সদায় এটা কথা মনত ৰাখিব, কেতিয়াও বহুত দূৰত চাইকেলখন চলাই নাযাব। আপোনালোকে সদায় এটা স্পীড মেইনটেইন কৰি চলাব। প্ৰথমতে আপোনালোকে প্ৰেক্টিছটো কৰি ল'ব এটা স্পীডত। যেতিয়া আপোনালোকৰ প্ৰেক্টিছটো ঠিক হ'ব, তাৰপিছত আপোনালোকে লাহে ধীৰে আপোনালোকৰ স্পীডটো ইনক্ৰিজ কৰিব। প্ৰথমতে যদি বেছি দূৰত চাইকেলখন চলায়, ভাগৰটো খুব সোনকালে লাগিব আৰু আপোনালোকৰ চাইকেলখন চলাবলৈ মন নোযোৱা হ'ব। থাৰ্ড টিপছটো আপোনালোকক দিবলৈ ওলাইছোঁ। থাৰ্ড টিপছটো হৈছে আপোনালোকে কেতিয়াও প্ৰথম যেতিয়া চাইকেলখন চলায় এইটো নাভাবিব যে আপোনালোকে কিমান দূৰত আপোনালোক গৈছে, কিমান কিলোমিটাৰ আপোনালোকে অতিক্ৰম কৰিছে। আপোনালোকে এটাই কথা মনত ৰাখিব, আপোনালোকে 1 ঘণ্টা সময় কেনেকৈ চাইকেলখন চলাব পাৰে। এইটো কাৰণেই কৈছোঁ যে যদি আপোনালোকে প্ৰথমতে বহুত জোৰেৰে চাইকেলখন চলাবলৈ লয়, আপোনাৰ ভাগৰটো অতি কম সময় লাগিব আৰু আপোনালোকে চাইকেলখন চলাবলৈ মন নকৰা। সেইকাৰণে আপোনালোকে প্ৰথম এসপ্তাহ 10 দিন এটা মিডিয়াম স্পীডত আপোনালোকে চাইকেলখন চলাওক। তাৰপিছত লাহে লাহে আপোনালোকে স্পীডটো ইনক্ৰিজ কৰি যাব। 5 কিলোমিটাৰমান অতিক্ৰম কৰিলোঁ। আমি আহি মোটামুটি 10 কিলোমিটাৰমান দূৰ অতিক্ৰম কৰিলোঁ। আমি এতিয়া ইয়াতে অকণমান ৰেষ্ট ল'ম। এতিয়া আমি আপোনাক 4 নম্বৰ টিপছটো দিবলৈ আগবাঢ়িছোঁ। 4 নম্বৰ টিপছটো হ'ল বিগিনাৰ্ছৰ বাবে আপোনালোকে সদায় লগত এটা পানী বটল কেৰি কৰিব। আমি যেতিয়া চাইকেল চলাওঁ আমাৰ বডিটোৰ পৰা বহুত ঘাম ওলাই যায়, আমি বহুত ডিহাইড্ৰেটেড হওঁ। ডিহাইড্ৰেটেডৰ পৰা বাচিবলৈ আমাক পানীটো বহুতেই প্ৰয়োজনীয়। আপোনালোকে সেইকাৰণে সদায় এটা পানী বটল লগত কেৰি কৰিব।
চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আন্ধাৰ হোৱাৰ বাবে ভিডিঅ' কোৱালিটিটো ইমান ঠিক নহ'ব, তাৰ বাবে আমি দুখিত। ইতিমধ্যে আমি 14 কিলোমিটাৰমান দূৰ অতিক্ৰম কৰিলোঁ। যিহেতু আজি ভিডিঅ'টো বিগিনাৰ্ছৰ বাবে, আমি সেইকাৰণে আজি আমাৰ ৰাইডটো 20 কিলোমিটাৰমানৰ ভিতৰত ৰাখিম। অনাগত দিনত আমি আপোনালোকৰ বাবে লৈ আহিম 50 কিলোমিটাৰ টু 100 কিলোমিটাৰ ডিষ্টেঞ্চৰ বাবে কিছুমান টিপছ। যেনেকৈ ইভিনিং টাইমত ৰাইড কৰে, এযোৰ চশমা আনিবলৈ নাপাহৰিব, কাৰণ গধূলি সময়ত পোকাৰ বহুত উপদ্ৰৱ চলে। আপোনালোকক মই 5 নম্বৰ টিপছটো দিবলৈ ওলাইছোঁ। আপোনালোকে চাইকেলিঙৰ লগে লগে প্ৰপাৰ ডায়েটটো মেইনটেইন কৰিব। আন্ধাৰ হোৱাৰ বাবে আমাৰ ভিডিঅ'টো আজি কোৱালিটিটো ভাল নহ'ব, তথাপিও আমি দিবলৈ চেষ্টা কৰিছোঁ। আমি আৰু বেছিকৈ ভিডিঅ' ৰেকৰ্ডিং নকৰিম আজি। আপোনালোকক অন্তিম টিপছটো মই আমাৰ জাৰ্ণিটোৰ শেষত কৈ আছোঁ। আমি আহি আমাৰ আজি ৰাইডটো শেষ কৰিলোঁ, কমপ্লিট কৰিলোঁ। আমাৰ মোটামুটি 20 কিলোমিটাৰৰ জাৰ্ণি এটা শেষ হ'ল। আমি এতিয়া অন্তিম টিপছটো দিবলৈ আপোনালোকক আগবাঢ়িছোঁ। আপোনালোকে প্ৰত্যেকটো ৰাইড কমপ্লিট কৰি আহি এনেকৈ বহি লৈ ভৰিৰ পুল ডাউন এক্সাৰচাইজটো কৰিব, ভৰিখন ৰিলেক্স হ'ব। আপোনাৰ চাইকেল চলাওঁতে আপোনাৰ ভৰিখন অলপ টানা মেলা হয়। এই এক্সাৰচাইজটো কৰিলে আপোনালোকে আৰাম পাব বহুতখিনি। আজি আমি ইয়াতে আমাৰ ভিডিঅ'টো সমাপ্ত কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে আমাৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ যিহেতু এইটো নতুন চেনেল, বহুতো ভুলভ্ৰান্তি হ'ব পাৰে, আপোনালোকে শুধৰাই দিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো কেনে পায় আমাক কমেণ্ট কৰি জনাব। আৰু আপোনালোকক এনেকুৱা ভিডিঅ' দি যাবলৈ আমি চেষ্টা কৰি যাম। ধন্যবাদ।